Hello guys, welcome to Rupam Para YouTube channel. আজি আমি ক্লাস 10 or এডভান্স হিস্ট্রি আমি প্রথম লেসন আমরা উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিকাৰী অৰ্থনীতিৰ পাঁচটা ইম্পৰ্টেণ্ট প্ৰশ্ন লৈছো যেটো পৰীক্ষাটো আহিব পাৰে মানে আহিবই তো এতিয়ালৈকে যদি মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব লগতে থকা বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমে পায় তো বলক চাওঁ কি দিয়া আছে প্ৰথম প্ৰশ্ন উপনিবেশ কাক বোলে তো আমাক ইয়াত দিয়া আছে উপনিবেশ কাক বোলে প্ৰশ্নটো শুনি ল'ব কলনী তো সাধাৰণতে এখন দেশৰ একাংশ লোকে জীৱন জীৱিকাৰ সন্ধানত প্ৰব্ৰজনৰ যোগেদি আন এখন দেশলৈ অস্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাটো বুজায় আৰু তেনেদৰে বসবাস কৰিবলৈ লোৱা দেশখনক উপনিবেশ বোলা হয় আকৌ এবাৰ কৈ দিছোঁ শুনি ল'ব সাধাৰণতে এখন দেশৰ একাংশ লোকে জীৱন জীৱিকাৰ সন্ধানত প্ৰব্ৰজনৰ যোগেদি আন এখন দেশৰ অস্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাটো বুজায় আৰু তেনেদৰে বসবাস কৰিবলৈ লোৱা দেশখনক উপনিবেশ বোলা হয় লিখি ল'লে চাগে এতিয়া আহিছোঁ আমি ছেকেণ্ড কুৱেশ্যন অলপ কি দি আছে চাওঁ উপনিবেশ শব্দটি কিমান আগৰ ঘটনা প্ৰশ্নটো ভালকৈ শুনি ল'ব উপনিবেশিকতাবাদ শব্দটি কিমান আগৰ ঘটনা তো আনচাৰটো চাওক সাম্ৰাজ্যবাদৰ আৰম্ভণিৰ কেইবা শতিকাৰ আগৰ ঘটনা মানে সাম্ৰাজ্যবাদৰ আৰম্ভণিৰ কেইবা শতিকাৰ আগৰ ঘটনা শুনিলে সাম্ৰাজ্যবাদৰ আৰম্ভণিৰ কেইবা শতিকাৰ আগৰ ঘটনা এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো দিছোঁ বলক চাওঁ আমেৰিকাই কেতিয়া স্বাধীনতা লাভ কৰে প্ৰশ্নটো ভালকৈ শুনি ল'ব আমেৰিকাই কেতিয়া স্বাধীনতা লাভ কৰে 1783 চনত আমেৰিকাই স্বাধীনতা লাভ কৰে 1783 চনত আমেৰিকাই স্বাধীনতা লাভ কৰে আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ সাম্ৰাজ্যবাদ শব্দটি ক'ৰ পৰা ওলোৱা প্ৰশ্নটো ভালকৈ চাই ল'ব সাম্ৰাজ্যবাদ শব্দটি ক'ৰ পৰা ওলোৱা সম্ৰাটৰ দখলাধীন শব্দৰ পৰা ওলোৱা আনচাৰটো ভালকৈ শুনি ল'ব সম্ৰাটৰ দখলাধীন বা শাসনাধীন শব্দৰ পৰা ওলোৱা ইয়াত আপোনালোকে সম্ৰাটৰ দখলাধীন বা শাসনাধীন শব্দৰ পৰা ওলোৱা দেখিলে তাৰপিছত নেক্সট প্ৰশ্ন সাম্ৰাজ্যবাদ কাক বোলে ভালকৈ চাই ল'ব আপোনালোকে সাম্ৰাজ্যবাদ কাক বোলে বলক আনচাৰটো চাওক অস্ত্ৰৰ বলেৰে পৰৰাজ্য জয় কৰি সেই বিজিত ৰাজ্য বা দেশখনত নিজ দেশৰ নিয়ন্ত্ৰণ ইয়াত দেশখনক নহ'ব ইয়াত দেশখনত সেই অস্ত্ৰ বলেৰে পৰৰাজ্য জয় কৰি সেই বিজিত ৰাজ্য বা দেশখনত নিজ দেশৰ নিয়ন্ত্ৰণ স্থাপন কৰি তাত থকা সম্পদসমূহ চলে বলে কৌশলে আহৰণ কৰি নিজ দেশ চহকী কৰিবলৈ লোৱা ব্যৱস্থাটোকে সাম্ৰাজ্যবাদ বোলে এবাৰ চাই ল'ব অস্ত্ৰৰ বলেৰে পৰৰাজ্য জয় কৰি সেই বিজিত ৰাজ্য বা দেশখনত নিজ দেশৰ নিয়ন্ত্ৰণ স্থাপন কৰি তাত থকা সম্পদসমূহ চলে বলে কৌশলে আহৰণ কৰি নিজ দেশ চহকী কৰিবলৈ লোৱা ব্যৱস্থাটোকে সাম্ৰাজ্যবাদ বোলে তো আজিলৈ ধন্যবাদ জয়াখন যদি মোৰ চেনেলটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বাকী প্ৰশ্ন মই পিছৰ ভিডিঅ'টো দিম তো চাই ল'ব ধন্যবাদ